19 তাৰিখ হৈছে ECCE ডে। ECCE ডে এবাৰ থিম হৈছে সৃষ্টিশীলতা বা সৃজনীশীলতা। এটা সৰু TLM বনাই আছোঁ আৰু লগতে এয়া বিস্কুট বনাই আছোঁ, মানে গাৰ্জেনখিনি যিহেতুকে আহে চাহৰ লগত দিবলৈ বনাই আছিলোঁ। আৰু এয়া হৈছে TLMটো মই এয়া আৰম্ভ কৰিছোঁ, আপোনালোকক দেখাম বাৰু। ৰং চং কৰিব লাগিব। সৃষ্টিশীলতাক লৈ সিহঁতে নিজে কিবা সৃষ্টি কৰিব। সৃষ্টি মানে কেনেকুৱা ধৰণৰ হ'ব, এয়া মই কালাৰ কৰিলোঁ বস্তুখিনি। শ্বেপছৰ লগতে সিহঁতক ৰঙৰ ধাৰণা দিয়া যাব। সিহঁতে এই বস্তুটো নিজে এটা সৃষ্টি কৰিব, মানে মেচ দ্য ফল'য়িংটোৰ নিচিনা আমি যে আগতে যে পাইছিলোঁ। এইটো হ'ল চাৰ্কুলটোক মিলাব। এনেদৰে মই ৰছী লগাই দিছোঁ, তাৰমানে খাজ বহাই দিছোঁ, তাতে বস্তুটো থাকি দিব, সিহঁতে তাতে থৈ দিব সোমোৱাই সোমোৱাই। আৰু এনেদৰে ধৰি লওক ত্ৰিভুজটো এনেদৰে ত্ৰিভুজত সোমোৱাই দিব, ৰছী এডাল লগাই দিছোঁ এনেদৰে। আৰু এইটোৱে হৈছে সিহঁতে সৃষ্টি কৰিব, মানে এই যিবোৰ আমাৰ শ্বেপছ, যিবোৰ আকৃতি, সেই আকৃতিবোৰ সিহঁতে নিজে বিচাৰি উলিয়াব, নিজে চিনি উলিয়াব। ৰং অনুযায়ী ৰংবোৰো সিহঁতে নিজে চিনি উলিয়াব আৰু সেইবোৰে সিহঁতে এটা সৃষ্টি কৰিব। এনেধৰণৰ সৰু এটা এক্টিভিটি কৰিম বুলি ভাবি মই এটা TLM বনালোঁ। এয়া হৈছে ECCE ডে। আৰু ECCE ডেত এইবাৰ মানে কিয় নাজানো, বিহুটো যোৱাৰ কাৰণে নেকি ল'ৰা ছোৱালী তেনেই কম আৰু অভিভাৱকৰ সংখ্যাও তেনেই কম। মই গোটেইখিনি আপোনালোকক ভিডিঅ' নেদেখাওঁ, যি দুই এটা এক্টিভিটি কৰিছিলোঁ সেইখিনি আপোনালোকক দেখাম। এইটো কি ৰং? ৰংটো চিনি পাইছা নাই? এইটো ব্লু, নীলা। এইটো কি? ৰঙা। এইটো গ্ৰীণ। গুড, পাৰিছে দেই ভাল কৰিব। সেউজীয়া হয়নে? এইটো কি? বৃত্ত। এইটো কৰিব। তোমালোকে চাই থাকিবা। পাৰিছা? বহুত বিৰাটে পাৰিছে। এতিয়া এইটো মিলাব লাগিব দেই ঋষি। এইটো কোনটো ক'ত মিলাব লাগিব সেইটো কোৱা। ঋষিয়ে মিলাব দেই। মিলোৱা, উঠাই পিনি তাত ঘূৰাই দিয়া। গুড। আৰু মিলোৱা। ৰছীডালত ধৰি দিবা। এনেদৰে এই এক্টিভিটিটো সকলোকে কৰিব দিলোঁ আৰু সিহঁতে নিজে সৃষ্টি কৰিলে এই আকৃতিবোৰ আৰু ৰংবোৰ চাই। আৰু ইয়াৰ পাছত এটা এক্টিভিটি মই কৰিলোঁ। সেই এক্টিভিটিটো এনেকুৱা ধৰণৰ হৈছে, মই ঘৰ এটা আঁকিলোঁ এখন বৰ্ডত। ঘৰটো আঁকি এটা ঘৰৰ ভিতৰৰ পৰিৱেশটো কি বস্তুৱেনো সৃষ্টি কৰিব পাৰি, কেনেকুৱা ধৰণৰ বস্তু থাকে, সিহঁতৰ ধাৰণাবোৰ কেনেকুৱা ধৰণৰ মই জানিব বিচাৰিলোঁ। প্ৰত্যেকে এটা এটা বস্তুৰ নাম ক'লে। সেইটো এটা সৃষ্টিশীলতা এক্টিভিটিয়ে পৰিলে। সেইটোও কৰালোঁ মই। সিহঁতে খুব সুন্দৰকৈ এটা এটাকৈ ক'লে যেনিবা। ঘৰটো দৰজা আছে জানো? নাই। এতিয়া আমি কি দিব লাগিব? দৰজা দিব লাগিব নালাগে? ঘৰটো দৰজা দিলো, আৰু কি দিব লাগিব? খিৰিকী দিব লাগিব, কাৰণ পোহৰ আহিব লাগিব ঘৰৰ ভিতৰত, হয় নহয়? এইটোখন হৈছে খিৰিকী, মানে আগলৈ চোৱা। দৰজা খিৰিকী হৈ গ'ল। এতিয়া ঘৰৰ ভিতৰত আমি কি ৰাখিম কোৱাচোন? চবেই এটা এটা বস্তু নাম কোৱা। কি ৰাখিম আমি ঘৰৰ ভিতৰত? গেছ ৰাখিম আমি। আৰু কি ৰাখিম কোৱা? গেছ। আৰু কি ৰাখিম ঘৰৰ ভিতৰত? আৰু কি আছে? বাচন। গুড। আৰু কি ৰাখিম? টমেটো। কিয় কিবা এটা কৰিছে তাই? টমেটো। আৰু কি ৰাখিম? গুড, ভাল হৈছে। আৰু বাইক। বাইক হৈছে। আৰু কি ৰাখিম? চাইকেল। আৰু চকী। গুড। আৰু বিছনা। গুড। বিছনা। আৰু এইটোতে হ'ব জানা নাই? টিভি চোৱা নে চবে? টিভি লাগিব। টিভি আছে।